মই এখন ছবি মোৰ ৮ নম্বৰ ছবি হ'ব আৰু এখন মোৰ অসমীয়া চিনেমা মই কৰিলোঁ সেইখন মই কাউণ্টত লোৱা নাই বিকজ সেইখন ৰিলিজ হোৱা নাই এতিয়ালৈকে মোৰ ৮ নম্বৰ ছবি চিংখাই চিনেমাখন আমি বহুত আমাৰ এটা টীমে বহুত কষ্টৰ মাজেৰে আমি আজি এইখিনি পৰ্যায়লৈ আনিছোঁ সেইটো কাৰণে আমি সকলো ৰাইজক মই আহ্বান জনাইছোঁ যে আমাৰ এই চিংখাই চিনেমাখন যাতে আঁকোৱালি লয় আৰু মৰম যাতে দিয়ে হয় মোৰ এখন অসমীয়া ছবি আহি আছে কিন্তু এতিয়া এখন ছবি ডিছক্ল'জ কৰিব মই নোৱাৰোঁ কিন্তু এইটো বছৰতে আপোনালোকে দেখিবলৈ কিন্তু একজেক্টলি কি আছিলে থেংক আৰণ এখন এনেকুৱা এটা বস্তু আছিলে যিটো মানে কিংবদন্তিত মানে এনেকুৱা বিশ্বাস এটা আছিলে যেতিয়া যুদ্ধলৈ যায় আমাৰ মতা মানুহবোৰ যেতিয়া যুদ্ধলৈ যায় তেওঁলোকৰ ভনীয়েক বায়েক যিকোনো মাইকী মানুহে একেটা ৰাতিতে সেই আৰণাখন বনাইছিলে আৰু কিংবদন্তি এনেকুৱা আছিলে যে সেই আৰণাখন যদি পিন্ধি যায় তেতিয়া মানে শত্ৰু জয় কৰি আহিবই আহিব সেইটো কাৰণে একে নিশাই কাটি ঠিক আৰণাখন পুৰুষজনক মানে পিন্ধাই দিয়ে আৰু সেইটো আমি খুব চেষ্টা কৰিছোঁ আমাৰ চিনেমাখনত দিবৰ কাৰণে একে ৰাতিতে কেনেকৈ যুদ্ধলৈ যোৱা মানুহক মানে পিন্ধাই দিব পাৰি আৰু পলু যিটো আমাৰ এৰীটো আমাৰ আটাইতকৈ মানে পুৰণি কেনেকৈ কৰিছিলে আইতাহঁতে নাজানো কিন্তু এতিয়ালৈকে চলি আহিছে আৰু আটাইতকৈ আমি ভাগ্যৱান যে আমাৰ সংস্কৃতিটো ইমানেই পুষ্ট আগৰ কামিনী ছাৰহঁত আমাৰ যিবিলাক নীলেশ্বৰ ছাৰ হওক তেওঁলোকে অলৰেডি ইমান এটা স্তম্ভ বনাই থৈ গৈছে আমি কি কৰিব লাগে অকল সেইটো পিছুৱাই নগৈ আগুৱাই গৈ গৈ আমি যাতে পৃথিৱীখনক দেখুৱাব পাৰোঁ যে আমাৰ সংস্কৃতিটো কিমান উচ্চ পৰ্যায়ৰ আমাৰ কি নাই খোৱাটোতো আমাৰ নিচিনা খোৱা চাগে মই নাজানো এণ্টায়াৰ নৰ্থ ইষ্টত আমাৰ নিচিনা খুব সুস্বাদু খুব সুন্দৰ খুব সোৱাদ আঞ্জা চাগে কোনেও বনাব নাজানে আমাৰ অথেণ্টিক যিটো খাৰী আই থিংক কোনেও নাজানে নাফাম সেইটো এটা বেলেগ এটা পৰ্যায়ৰ যিটো মানে মাছটো প্ৰিজাৰ্ভ কৰি থবৰ কাৰণে চুঙাত ভৰাই মানে থৈ দিয়ে সেইটো গোটেই বছৰ আমি খাব পাৰোঁ আৰু আমাৰ ৰাইচ বিয়েৰ সেইটোতো সকলোৱে জানে এটা বেলেগ টাইপৰ আৰু এইবাৰতো আমাৰ GI টেগো পাইছে এৰী আৰু ইনষ্ট্ৰুমেণ্টটো আকৌ বেলেগ এটা পৰ্যায়ৰ বাঁহীৰ সুৰে হওক খামচিফুং জোঠা সেইটো আমাৰ সকলো গানতে আছে আৰু পৰাপক্ষত এতিয়া নতুন পৰ্যায়বিলাকে বহুত আগবাঢ়ি গৈছে সঁচা কথা ভাল লাগে আমি সদায় নতুনত্ব আগবাঢ়ি ল'ব লাগে কিন্তু তাৰ মাজতে আমাৰ যিটো গুৰি আমাৰ যিটো শিপা সেইটো যাতে সদায় থাকি বজাই ৰাখে সেইটো মই আশা কৰোঁ নতুন চামক আৰু আপোনালোকৰ বহুত ডাঙৰ দায়িত্ব আছে এইটো আগলৈ লৈ যোৱাৰ ক্ষেত্ৰত গতিকে মই আশাবাদী আপোনালোক নিশ্চয় ইমানখিনি কথাখিনি আগলৈ লৈ যাব আৰু আমাৰ নতুন চাম নতুনত্বৰে আগবাঢ়িব এখন নতুন চিনেমা বড়ো চিনেমা এখন আমাৰ সংস্কৃতি জগতলৈ নতুন ভাৱেৰে ওলাই আহিছে চিংখাই মই আশা কৰোঁ এই চিনেমাখনে খুব সমাদৰ লাভ কৰিব মই আৰু এটা আশা কৰোঁ যে ইমান ধুনীয়া ষ্টৰি লাইন ইমান ধুনীয়া কণ্টেণ্ট চিনেমাখনৰ মই গোটেইখিনি চোৱা নাই যদিও মই প্ৰডিউচাৰৰ লগত বা ডাইৰেক্টৰৰ লগত কথা পাতি গম পাইছোঁ এখন খুব ভাল চিনেমা বড়ো সমাজৰ গোটেই কৃষ্টিটো খুব সুন্দৰকৈ ইয়াত দাঙি ধৰা হৈছে বা বড়ো সমাজত ব্যৱহৃত বিভিন্ন সা সঁজুলিবিলাক ইয়াত সুন্দৰকৈ দাঙি ধৰা হৈছে খুব সুন্দৰ কণ্টেণ্ট লৈ পেলাই এক ৰোমাঞ্চ ট্ৰেজেডি একশ্যন চব থকা এখন চিনেমা বনাইছে যিখন চিনেমা আচলতে আমাৰ বিভিন্ন ৰিজনেল লেংগুৱেজবিলাকত হ'ব লাগে অকল বড়ো সমাজৰ মাজতে লিমিটেড হৈ থাকিব নালাগে ইমান ধুনীয়া প্ৰডাকশ্যন এটা বাহিৰলৈ যাব লাগে আৰু ছাবটাইটেল থকা কথা ইতিমধ্যে আমাৰ কিছু ব্যক্তিয়ে কৈছে গতিকে ছাবটাইটেল ইংলিছত নিশ্চিতভাৱে আহিব কিন্তু মই আশা কৰোঁ যে আমাৰ যিহেতু মেইন ষ্ট্ৰীম চিনেমা অসমীয়া ইণ্ডাষ্ট্ৰীত ডাঙৰ চিনেমা হৈ থাকে মই
যিসকল প্ৰডিউচাৰ ডাইৰেক্টৰ আছে মই পাৰ্চনেলি এটা ৰিকুৱেষ্ট কৰিম যে আমাৰ বড়ো চিনেমাৰ নায়িকা ইমান সুন্দৰ ধুনীয়া ধুনীয়া বড়ো ছোৱালী নায়িকা আছে সেই নায়িকাসকলক আমাৰ মূল অসমীয়া চিনেমাত অভিনয় কৰাৰ সুযোগ দিব লাগে হিৰোসকলক সুযোগ দিব লাগে ষ্টৰি লাইন তেনেকৈ বনাব লাগে সেইটোৱে আমাৰ সম্প্ৰীতিটো বৃদ্ধি হ'ব আমাৰ মাজত এটা কালচাৰেল এটা আদান প্ৰদান হ'ব এটা গতিকে মই ভাবোঁ যে ই এক পজিটিভ কথা খুব পজিটিভলি আমি ল'ব লাগে আৰু খুব মই প্ৰাউড ফিল কৰিছোঁ যে খুব কম দিনৰ ভিতৰত বড়ো ফিল্ম ইণ্ডাষ্ট্ৰিটোৱে খুব সুন্দৰকৈ গ্ৰ' আপ হৈছে এইটো খুব আমাৰ কাৰণে পজিটিভ কথা বহুত বেছি দিন হোৱা নাই বড়ো চিনেমা ইণ্ডাষ্ট্ৰি 1986ত ফাৰ্ষ্ট মুভি হৈছিলে যিখন মুভিয়ে নেশ্যনেল এৱাৰ্ড পাইছিলে গতিকে ইমান এটা কম ডিউৰেশ্যনত জ্যোতিপ্ৰসাদ আগৰৱালাই 1935ত ফাৰ্ষ্ট জয়মতী ৰিলিজ কৰিছিলে তাৰপৰা ইমান দীঘলীয়া দিনৰ পিছত আজি বড়ো চিনেমা ইমান ধুনীয়া এটা গ্ৰ' আপ হৈছে এইটো আমাৰ কাৰণে প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে এটা পজিটিভ কথা মই এই চিনেমাত জড়িত থকা প্ৰতিজন মেম্বাৰ ডাইৰেক্টৰ প্ৰডিউচাৰ অল ৰেচপেক্টেড এক্টৰ এণ্ড এক্ট্ৰিচিয়ান সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু মই আশা কৰোঁ যে জ্যোতি চিত্ৰবনৰ এজ এ চেয়াৰপাৰ্চন হিচাপে চিনেমাখনৰ কিবা যদি টেকনিকেল কথা থাকে ফিউচাৰ আমি সেইখিনিত নিশ্চিতভাৱে চাই দিম সৰুকালৰ পৰাই স্কুলত যেতিয়া থাকোঁ গৰম বন্ধ হ'লেই আমি ককাহঁতৰ ঘৰলৈ যাওঁ ককাহঁতৰ ঘৰত গ'লে ধান ৰোৱা কাপোৰ বোৱা তাৰপিছত সৰু সৰু কিছুমান স্পেচিয়েলি আৰু আমাৰ তাত পূজা মানে ডক্তৰ নাছিলে কিন্তু ডক্তৰ টাইপৰ কিছুমান বস্তু আছিলে যিটো সঁচাকৈ মানে ডক্তৰৰ নিচিনা কাম কৰে ধান ৰুই যেতিয়া আমাৰ বুঢ়া আঙুলি বা ভৰিত ঘাঁ হয় তেতিয়া এটা মাছ আছে সেই মাছটো অকণমান ঘৰিয়ালৰ নিচিনা দেখি তাৰ দাঁতটো মানে খুব চোকা সেই দাঁতটোৰে মানে যিটো ঘাঁ তাত মাৰি দিয়ে মাৰিলে মানে সেই বোলে তেজবোৰ ওলাই যায় আৰু ঘাঁটো ভাল হয় বুলি এটা তেওঁলোকে মানে আৰু হয় চাগে তেতিয়াৰ দিনত সেইবোৰ সৰু সৰু বস্তু মানে এটা চাইলেণ্ট ব্ৰেইনত মানে সোমাই থাকে এইবোৰ আছিলে আৰু নদীত আমি যেতিয়া সাঁতুৰিবলৈ যাওঁ তাত বাদুংগা বুলি খেল এটা আছে যিটো আমি পানীৰ ভিতৰতে সোমাই মানে লুকাই থাকোঁ লুকা ভাকু খেলোঁ খৈ বুলি এটা খেল আছিলে যিটো গুৰি এটা থাকে আৰু বাকী শত্ৰুবোৰ থাকে তেতিয়া মানে সেই গুৰিটোৰ ওচৰত মানে দুটা দলে খেলে দুটা দল খেলি মানে ইজনে সিজনক মানে উশাহ বন্ধ কৰি ধৰা ধৰি কৰে সেইবোৰ কিছুমান খেল তাৰপিছত ৰাতিপুৱা উঠিলেই মানে ধান বনা মানে ডুম ডুম ডাম ডাম মামা ৱাল ডাম নাই তাৰপিছত বহুত দূৰৰ পৰা গধূলি হ'লেই মানে গানটো ৰিং হৈ যায় বাঁহীৰ সুৰ যেতিয়া গোহালিত মানে গৰুবিলাক লৈ আনে আমাৰ আচলতে বড়ো সমাজত কোনো আৰ্টিষ্ট নাই কিন্তু সকলো আৰ্টিষ্ট কাৰণ পৰম্পৰাগতভাৱে আমাৰ বাঁহী খাম স্পুং সেইবোৰ অনৰ্গল নিজৰ নিজৰ মতে মানে বজাই আহে এই গৰখীয়াবিলাকে অলপমান বৰ হ'লে বা নাজানো কি এটা স্পীড আছিলে গধূলি যেতিয়া গৰুক লৈ আনে তেতিয়া বৰ ধুনীয়াকৈ বাঁহী বজাই আহে আমি গম পাই যাওঁ আচ্ছা গৰুবোৰ আহি আছে গোহালিত বান্ধিবলৈ সেইবোৰ কিছুমান সৰু সৰু বস্তু আজিৰ যুগত নাই গৈ যেনিবা গৰুৰ গাড়ী সেইবোৰ নাইকিয়া হৈ গ'ল সেইবোৰতো আমি খেলিছিলোঁ সৰু সৰু সেই তেনেকুৱা বস্তুবোৰ মানে খুব মানে ছাবকনচিয়াছত মানে ডিষ্টাৰ্ব কৰিছিলে একচুৱেলি মোৰ তেতিয়া আমাৰ ৰাজাক লগ পালোঁ ৰাজাৰ যিটো ষ্টৰি তাৰ লগত মানে মোৰ যিটো মনৰ এটা ভাৱ সেইটো ভিতৰত সোমাবলৈ মানে ভিতৰত দিবৰ কাৰণে খুব ধুনীয়া সুযোগ পালোঁ আৰু মোৰ উদ্দেশ্য এইটোৱে যে আমি যি কিছুমান বস্তু পাহৰি গৈছোঁ আৰু আমাৰ নতুন চামে নাজানে সেইবোৰ যাতে তেওঁলোকে আকৌ জানে যে আমাৰ ককাহঁতৰ দিনত সেইবোৰ বস্তু হৈছিলে খোৱা বোৱা এনেও সকলোৱে জানে আমাৰ বড়ো